হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আজি ৰাতিপুৱা ভিডিঅ'টো বনাইছোঁ আৰু কাৰণ শুই আছোঁ। এতিয়া মই শুই উঠা নাই বৰ্তমান। এতিয়া খোৱা জেগাতে শুই আছোঁ। খোৱা জেগাতে ভাবিলোঁ ভিডিঅ'টো বনাই পেলাই দিওঁ বোলো। মন চনবিলাকো ইমান ভাল নহয়, ইমান এটা ঠিক নহয়, সেই গতিকে ভাবি মই ভিডিঅ'টো বনালোঁ। তাৰমানে আজি ভিডিঅ'টো বনাইছোঁ কি কাৰণে, আজি মানে বহুত দিন হ'ল ন ইয়াত থকা, এই গতিকে আজি মানে যামগৈ বুলি ভাবিছোঁ। ক'লৈ যাম মানে কি কথা মানে মই নিজকে মানে ক'ব নোৱাৰোঁ মানে, আৰু ধৰিব পৰা নাই মানে ক'লৈ যাম মানে আজি মানে, কাৰণ বহুত দিনৰ পৰা মাতি আছিলোঁ। এঠাইত যাম বুলি কৈছিলোঁ, কিন্তু তালৈ যাম, কিন্তু ক'লৈ যাম তাত মই আপোনালোকৰ পৰা দেখুৱাবৰ কাৰণে জেগাবিলাক দেখুৱাবৰ কাৰণে মই বাৰু বিচাৰিম বাৰু, চেষ্টা কৰিম বাৰু অকণমান। যদিহে দেখুৱাবলৈ দিয়ে তেনেহ'লে দেখুৱাম, যদিহে দেখুৱাবলৈ নিদিয়ে বা কোনো ভিডিঅ' কৰিব নিদিয়ে তেনেহ'লে নেদেখুৱাওঁ, তেতিয়া আপোনালোকে বেয়া নাপাব। মই দেখুৱাম বুলি কৈছোঁ, তথাপিতো মই শ্বৰ্টকাট কৰিবলৈ মই দেখুৱাবৰ কাৰণে বাৰু বিচাৰিম বাৰু, চেষ্টা কৰিম বাৰু মই। দেখিব তেতিয়া আপোনালোকে হয়তো নিশ্চয় চিটি পাবও পাৰে, হয়তো চিটি নাপাব পাৰে, পাব নিশ্চয় চিটি গম পাইছে। কিয় বৰ্তমান উঠিব কৰিব মন যোৱা নাই, আৰু কি হ'ব উপায়টো নাই, এই গতিকে শুয়ে আছোঁ। ভাবিছোঁ যেতিয়ালৈকে যাব নোৱাৰোঁ এনেকৈ শুয়ে থাকিম আৰু শুয়ে গুচি যাম, কাৰণ বহুত দিন হ'ল আৰু ঘৰতো যাব পৰা নাই, ক'তো যাব পৰা নাই। সেই গতিকে ভাবিছোঁ ঘৰলৈ একেবাৰে নাযাওঁ নেকি, যাম ঘৰলৈ একদম যাবলৈ মন যোৱা নাই। ভিডিঅ'টো অকণমান আপোনালোকে চাব, যদি ভিডিঅ'টো অকণমান চাই ভাল পায় আপোনালোকে প্লিজ এটা লাইক কৰিব, আৰু মোৰ ভিডিঅ'বিলাক চাই কেনে পায় এটা কমেণ্ট এটা কৰিব। আৰু আপোনালোক কাইলৈ দেখুৱাম মই ক'ত যাম, কি কথা কি বতা, হয়তো আজিও যাব পাৰোঁ, হয়তো কালিও যাব পাৰোঁ। তেতিয়া হয়তো নিশ্চয় আপোনালোকে গম পাব চাগে ক'লৈ যাম কি কথা। সকলোকে ত্যাগ দি আজি গুচি যাবলৈ ওলাইছোঁ, হয়তো যাবও পাৰোঁ, হয়তো নাযাবও পাৰোঁ, আৰু সকলোকে ত্যাগ দিলোঁ আজিৰ পৰা। কোনো কাৰো কথা এই ব্ৰেইনটোত নেখেলাওৱে আৰু। কোনো নাই, এনেকুৱা মানুহ আছে পৃথিৱীত যাৰ মানুহৰ মূল্য বুজি নাপায়, মানুহ বুলি গণ্য কৰিব নিবিচাৰে। কিছুমান মানুহ আছে, এনে মানুহক কি মানুহ বুলি কয়, ইয়াৰো উত্তৰ দিম মই, ইয়াৰো এটা ভিডিঅ' বনাম নেক্সট ভিডিঅ'টো বাৰু। আজি মনটো ইমান ভাল লগা নাই, কাৰণ মনটো ভয় লাগি আছে, আৰু বেয়াও লাগি আছে, দুখো লাগি আছে। সেইকাৰণে কি কৰোঁ কি নকৰোঁ নিজকে মানে কিবা এটা আফচোচ ভাৱ এটা আহি আছে। কি কৰিলে ভাল হ'ব, কি কৰিলে ভাল নহ'ব, সেই গতিকে মই আজি উঠিব মন যোৱা নাই। মানে খোৱা জেগাতে মানে আছোঁ, মানে এতিয়ালৈকে বৰ্তমান শুয়ে আছোঁ। সেই গতিকে একো খোৱাও নাই ভাবিছোঁ হোটেলতে গৈ পেলাই চাহকৈ একাপ খাম নেকি। চাহ অকণো খাব কাৰণে মন যোৱা নাই, নাখাওঁ। আৰু মানে ভৱিষ্যতৰ জীৱনটো ক'ৰবাত এলানিও হ'ব পাৰে, সেই গতিকে হয়তো কিবাহৰ সন্মুখত পৰিবও পাৰোঁ। সেই গতিকে ভিডিঅ'টো বনাইছোঁ আৰু কৈছোঁ আপোনালোকক ন। আজি 1.5 বছৰ হ'ল মই বাহিৰত থকা আৰু ঘৰলৈ যোৱা নাই। 1.5 বছৰ, হয়তো কত বছৰ যুগ বছৰ পাৰ হৈ যাব, কোনো গেৰাণ্টি নাই। মই নিজকে নিজেই গেৰাণ্টি দিব নোৱাৰোঁ এতিয়া বৰ্তমান। গেৰাণ্টি মানে কি
আহ, যাম আজি হয়তো অলপ আগত ফোন কৰিলেগে মানে মই ওলাম আৰু তাৰমানে মানি অকণমান চক পৰি আছে টিকেটটো কৰি দিয়া কথা আছে ন কৰিব তাৰপিছতে যাম আৰু ইমানে বাৰু ভিডিঅ'টো আৰু য'ত যাম তাত গৈ পেলাই বাৰু মই দেখুৱাম বাৰু চব জেগাবিলাক আৰু দেখাব নোৱাৰিলেও দেখাব নিদিলেও শ্বৰ্টকাট কৰি তেওঁ কাটি দেখুৱাম আৰু কাৰণ এইবিলাক বহুত ৰিস্কৰ কথা ন কাৰণ এইবিলাক জেগা দেখাব নিদিয়ে কাৰণ বেয়া হ'ব ন কথাটো বেয়া হ'ব আৰু তাত কোনো মোবাইলৰ কোনো হেৰিয়ে নাই তথাপিতো মই বাৰু মনে মনে চুৰ কৰি হ'লেও তথাপিতো বনাম আৰু দেখুৱাম বাৰু মনে আৰু দেখা দেখি নহয় দেখা দেখিকেতো কৰিব নোৱাৰোঁ পিটন দিব দেখা দেখিকে ভিডিঅ' বনাব লগা হ'লে আৰু সেইবিলাক জেগা দেখুৱাব লগা হ'লে তথাপিতো মই বাৰু চেষ্টা কৰিম বাৰু কথা মাত পাতি পেলাই বাৰু অলপমান দেখুৱাম আৰু বাই আজিলৈ ভালকৈ থাকিব আপোনালোকে বাই